তোমালোকৰ কাৰণে লৈ আছোঁ অসমীয়া মাধ্যমৰ অসমৰ চৰকাৰী বিদ্যালয়ৰ ষষ্ঠ শ্ৰেণীৰ হিন্দী বিষয়ৰ দ্বিতীয় পাঠটো। এই দ্বিতীয় পাঠটোৰ নাম হৈছে স্বৰমালা। মই পাঠটো পঢ়াই দিছোঁ, আশা কৰিছোঁ সকলোৱে মনোযোগেৰে শুনিবা। মই যেনেকৈ কৈছোঁ তেনেকৈ উচ্চাৰণ কৰিবলৈ চেষ্টা কৰিবা। পাঠ 2 স্বৰমালা। স্বৰমালা স্বৰমালা হৈছে আমি আগতে যে স্বৰবৰ্ণবিলাক পঢ়িছিলোঁ সেইবোৰক একেলগে স্বৰমালা বুলি যে কৈছিলোঁ, সেই স্বৰবৰ্ণবোৰেৰে আজি এই কবিতাখন ৰচনা কৰা হৈছে। গতিকে কবিতাখন উচ্চাৰণ কৰোঁতে প্ৰতিটো শাৰীৰ আগফালে স্বৰবৰ্ণ যিটো আছে সেইটো ৰঙা কৰি দিয়া হৈছে, সেইখিনি মনোযোগেৰে চাবা। স্বৰমালা। अनार के दाने लाल लाल, आम भी हैं मीठे रसाल, इमली की चटनी इतनी खट्टी, ईख का रस मगर मीठा जी, उल्लू सोता रहता दिन भर, ऊँट कराता रेगिस्तान का सफ़र, ऋषि मुनि बड़े ज्ञानी होते, ऋषभ को हम बोल भी कहते, एरी ठोकर सलाम करते, ऐनक लगाकर दादाजी पढ़ते, ओखली भरती है अनाज से, औरत आदमी संग संग बढ़ते, अंगूर खट्टे हैं लोमड़ी कहती, आंगन में लोग लगाते तुलसी। এইবাৰ মই পঢ়ি দিছোঁ, লগতে অৰ্থখিনি কৈ দিছোঁ। অনাৰ কে দানে লাল লাল। অনাৰ মানে ডালিম, তোমালোকক আগতে কৈছোঁ। সেই ডালিমৰ বীজবোৰ কি হৈছে ৰঙা ৰঙৰ। আম হি হাই মিঠে ৰসাল, অৰ্থাৎ আম মিঠা আৰু লগতে কি ৰসযুক্ত। ইমলি কি চটনি ইতনি খট্টি, তেঁতেলীৰ আমি যদি চাটনি বনাওঁ সেইখিনি কি হয় টেঙা হয়। ইক কা ৰস মগৰ মিঠা জি, কিন্তু কুঁহিয়াৰৰ ৰস কেনেকুৱা হয় মিঠা হয়। উল্লু চোতা ৰহতা দিনভৰ, ফেঁচাই গোটেই দিনটো শুই থাকে। উট কাঢ়াতা ৰেগিস্তান কা সফৰ, কিন্তু উটে ক'ত সফৰ কৰে বা ভ্ৰমণ কৰে, ক'ত ঘূৰি ফুৰে ৰেগিস্তান অৰ্থাৎ মৰুভূমিত। ঋষি মুনি বৰে জ্ঞানী হতে, ঋষি মুনি বৰে জ্ঞানী হতে, ঋষি মুনি যিবিলাক মানুহ আছে সিহঁত কি হয় বহুত জ্ঞানী হয়। ঋষভ কো হম বৈল ভি কহতে, ঋষভ মানে ষাঁড় গৰু, ষাঁড় গৰুক আমি আকৌ কি বলদ গৰু বুলিও কওঁ। এৰি ঠোকৰ সলাম কৰতে, আমি প্ৰণাম কৰিব লাগিলে কেনেকৈ প্ৰণাম কৰোঁ ভৰি চুইহে প্ৰণাম কৰোঁ। এনক লগাকৰ দাদাজী পঢ়তে, দাদাজী মানে ককা দেউতাই কেনেকৈ পঢ়ে, কিবা পঢ়িব লাগিলে কেনেকৈ পঢ়ে এনক লগাকৰ মানে চশমা লগাই পঢ়ে। অকলি ভৰ্তি হে অনাছে, যেতিয়া আমি উৰুণটো ব্যৱহাৰ কৰোঁ সেইটো কি কৰোঁ শস্যৰে ভৰি দিওঁ। ঔৰত আদমি চং চং পঢ়তে, পুৰুষ মহিলা সকলোৱে একেলগে আগবাঢ়ি থাকে। অংগুৰ খট্টে হে লমৰি কহতি, লমৰি মানে কুকুৰনেচীয়া বাঘ, সেই কুকুৰনেচীয়া বাঘে কয় যে আঙুৰ কেনেকুৱা লাগে টেঙা লাগে। খট্টে মানে টেঙা। অংগন মে লোক লগাতে তুলসী, কিন্তু চোতালত আমাৰ মানুহখিনিয়ে কি লগায় তুলসী গছ লগায়। এইখিনিয়ে আজিৰ পাঠ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ মই সকলোলৈকে অনুৰোধ জনাইছোঁ।